প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে মাকুম জ্যোতিনগৰ খেলপথাৰত মাকুম সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। গৌৰৱ গগৈ জিন্দাবাদ, শিৱনাথ চেতিয়া জিন্দাবাদ, মাকুম ব্লক কংগ্ৰেছ কমিটি জিন্দাবাদ। সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক চোকা ভাষাৰে সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পত্তিৰ পাহাৰ গঢ়িছে, সকলোতে চিণ্ডিকেট চলাইছে। কংগ্ৰেছৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব বুলিও জনালে। এই সভাত পলি হাজৰিকা, বিকাশ বৰকটকী, সুভাষ সেন, পূৰ্ণ কাকতি, ধৰ্মেশ্বৰ বৰা, প্ৰাক্তন বিধায়ক ৰাজু চাহু প্ৰমুখ্যে বহুকেইগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে। বিধায়ক প্ৰাৰ্থী শিৱনাথ চেতিয়াই বহু ভোটত জয়লাভ কৰিম বুলি জনালে। মৌচম বৰুৱাই আঁত ধৰা নিৰ্বাচনী সভাত আদৰণি ভাষণ দিয়ে প্ৰাৰ্থী শিৱনাথ চেতিয়াই। মাকুম ব্লক কংগ্ৰেছ কমিটি জিন্দাবাদ, তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটি জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে দেখিছে আমাৰ মাজত অসমৰ গৌৰৱ যোৰহাট লোকসভা সমষ্টিৰ তেখেত সংসদৰ তেখেতৰ বিৰোধী দলৰ উপদলপতি, আমাৰ সকলোৰে গৌৰৱ, আমাৰ নয়নৰ মণি গৌৰৱ ডাঙৰীয়া সকলোৱে হাত চাপৰিৰে উষ্ম আদৰণি জনাইছে। আমাৰ ঢেৰ প্ৰগ্ৰাম আছিল, ঢেৰ সভা আছিল, এতিয়াও যাবলগীয়া আছে। হয়, ৰাইজেতো সঁহাৰি জনাই আছে, গতিকে একদম বুকুত অদম্য সাহস লৈ আগবাঢ়ি গৈছোঁ। দিনে দিনে সাহস বাঢ়ি গৈছে, ৰাইজৰ সমৰ্থন পাই। আজি আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিতি যিখন সভা দেখিলে, ইয়াতে আমি কাৰোকে পইচা দি আনিব লগা হোৱা নাই, নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এতিয়া আপোনালোকে দেখিলে সভাখন সকলোৱে নিজে ঘৰা ঘৰি গুচি গ'ল। মানে ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু আশীৰ্বাদ লৈ মই আগবাঢ়িছোঁ। মই ৰাইজক কথা দিছোঁ যে মই মাকুম নৱগঠিত মাকুম সমষ্টিটো নতুন উদ্যমেৰে আমি আগবঢ়াই নিব লাগিব। এই সমষ্টিটো পূৰ্বতে বিজেপি শাসকীয় যে মিত্ৰ দলৰ 4জন বিধায়কে এলাগী কৰি থৈ যোৱা এটা অঞ্চল। আমি য'ত থিয় হৈছোঁ এই পঞ্চায়তটোত আপুনি চাব বহু ৰাস্তা পদূলি, ৰাস্তা ঘাটৰ অৱস্থা বেয়া, ইয়াতে স্বাস্থ্যখণ্ডৰ অৱস্থাটো একেবাৰে ভাল নহয়। ঠিক তেনেদৰে টেঙাপানী লক্ষীপথাৰটো বেয়া। এই অঞ্চলটোৰ এটা সময়ত 2021 চনত ৰাইজে হিয়া উজাৰি ভোট দি সঞ্জয় কিষাণ ডাঙৰীয়াক জয়যুক্ত কৰাইছিল। আজি সমষ্টি নতুন পুনৰ গঠনৰ পিছত তেওঁ এই সমষ্টি ৰাইজক এলাগী কৰি এই অঞ্চলটো তেওঁ অপচন্দ এৰিয়া হিচাপে ভাবি তেওঁ ইয়াৰ পৰা ওলাই গ'ল আৰু নতুন এটা সমষ্টি য'ত গঠন হ'ল, তাত এই সমষ্টিলৈ যোৱা 14 মাৰ্চলৈকে আহি থকা পুঁজিসমূহ তাত ব্যৱহাৰ কৰিলে। এতিয়া ৰাইজ ক্ষোভিত হৈ আছে। মই লক্ষীপথাৰ গৈছোঁ, লাংকাচি গৈছোঁ, বিভিন্ন গাঁৱে ভূঞে বাগানৰ অলিয়ে গলিয়ে গৈছোঁ। সকলোৰে মনতে ক্ষোভ আছে, দুখ আছে। যিজন ব্যক্তিক হিয়া উজাৰি আমি ভোট দি জয়যুক্ত কৰাইছিল, তেখেতে আজি 2.5 বছৰ আমাৰ মাজত দেখা দেখি নাই। আমি যিসমূহ উন্নয়নৰ কথা চিন্তা কৰিছিলোঁ যে সেইসমূহ উন্নয়ন নহ'ল। আৰু আটাইতকৈ ডাঙৰ কথা ৰাইজে শান্তি বিচাৰিছে। যলৈকে যাওঁ ততে কয় যে আমাক শান্তি লাগে, আমি কৰি খোৱা মানুহ কাম কৰি খাম। গৌৰৱ গগৈ যদি আমাক একো আঁচনিও নিদিয়ে তেতিয়াহ'লে আমি গৌৰৱ গগৈ সপক্ষে বা ভোটদান কৰিম বুলি কথা দিছে। আৰু আপোনালোকে দেখিছে যে 2014 চনৰ পিছৰ পৰা অসমত এটা বেলেগ এটা পৰিস্থিতি সৃষ্টি হৈছে। জাত পাতৰ নামত, আপোনাৰ ভাষাৰ নামত, ধৰ্মৰ নামত ভাগ কৰি আমাৰ মাজত এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে অহৰ্নিশে। গতিকে ৰাইজে গোটেই কথাখিনি গম পাইছে। ভাগ কৰি আমাৰ মাজত হাই কাজিয়া লগাই পেলাই তেওঁলোকে আনফালেদি লুটি আছে। গতিকে ৰাইজ এবাৰ বিজেপি বিৰুদ্ধে ভোটদান কৰিব। আৰু বহুতে কৈছে যে সঞ্জয় কিষাণ ডাঙৰীয়া তিনিচুকীয়া সমষ্টিয়ে যেতিয়া তেওঁক ৰিজেক্ট কৰি পঠাইছে, গতিকে আমি তেওঁক গ্ৰহণ কৰা কোনো কথা নাই। আৰু সকলো মুখে মুখে এটাই কথা, তিনিচুকীয়া সমষ্টিটোৰ বা তিনিচুকীয়া চহৰৰ যিটো উন্নয়নৰ ফুফুলা স্বৰূপ, এই স্বৰূপটো এজাক বৰষুণত গ'লে তিনিচুকীয়ালৈ গ'লে আমি দেখা পাওঁ। গতিকে তেনেকুৱা উন্নয়ন আমাক নালাগে। গতিকে এবাৰ তেওঁলোকে কৈছে যে মাকুম সমষ্টিটোত নতুন প্ৰজন্মৰ হাতত অৰ্পণ কৰিব। আৰু মোক কৈছে যে মোৰ লগত ৰাইজ আছে, তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিছে, সহযোগ প্ৰদান কৰিছে। যুৱ প্ৰজন্ম ওলাই আহিছে, বয়োজ্যেষ্ঠসকল ওলাই আহিছে, মহিলাসকল ওলাই আহিছে। গতিকে মই নিশ্চিত যে এইবাৰ 2026 চনত ব্যৱধানটো এতিয়া ক'বলৈ অসুবিধা। ব্যৱধানটো ক'লে অলপ অহংকাৰী নিচিনা হয়, মাজে মাজে কেতিয়া আমাক সুধিলে কৈ পাওঁ, তথাপিতো অহংকাৰী নিচিনা হয়। কিন্তু ভাল ভোটত জয়ী হ'ম আৰু ইতিহাস ৰচনা হ'ব মাকুমত।